Hello everyone, welcome to my channel Easy to Learn. আজি আপোনালোকৰ এটা ভিডিওটো এইকাৰণে বনাইছোঁ যিসকল ল'ৰা ছোৱালীয়ে পোষ্ট গ্ৰেজুৱেশ্যন বা আণ্ডাৰ গ্ৰেজুৱেশ্যন মানে ফাৰ্ষ্ট সেমিষ্টাৰ আৰু বা পোষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ নাম লগাইছে সিহঁতৰ কাৰণে এটা ভাল খবৰ আহিছে DHE ৰ পৰা। DHE মানে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, সিহঁতৰ পৰা এটা এডভাৰটাইজমেণ্ট ওলাইছে, প্ৰত্যেক বছৰে ওলায়। সেইটো হ'ল আপোনালোকৰ স্কলাৰশ্বিপৰ। ইয়াতে লেখা আছে এডভাৰটাইজমেণ্টত অনলাইন এপ্লিকেশ্যন ইয়াত অফিচিয়েল ৱেবছাইটটো আপোনালোকে টাইপ কৰিলে চাব পাৰিব। আৰু ইনভাইটেড ফ্ৰম দ্য ইণ্টেণ্ডিং ষ্টুডেণ্ট অফ আছাম হু উইল ফুলফিল দ্য ফ্ল'য়িং জেনেৰেল ক্ৰাইটেৰিয়া ফৰ দ্য এবভ মেনশ্যনেড স্কলাৰশ্বিপ স্কিম। তাৰমানে আপোনালোকৰ যোনটো ক্ৰাইটেৰিয়া আছে এলিজিবিলিটি এইটো মই আপোনালোকক এটা দেখি দিওঁ। দ্য মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক টু বি এপ্লাই স্কলাৰশ্বিপ উইল বি 60% আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীত থাকিব লাগিব, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব এইটো স্কিমৰ কাৰণে। আৰু 60% আপোনাৰ ডিগ্ৰী থাকিব লাগিব, যোনসকলে পোষ্ট গ্ৰেজুৱেশ্যন কৰিছে সিহঁতৰ ডিগ্ৰীত 60% থাকিব লাগিব, তেতিয়া সিহঁতলোকে এপ্লাই কৰিব পাৰিব। আৰু যোনসকলে ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছে, ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী আৰু চায়েন্স যোনটো ষ্ট্ৰীমত সিহঁতৰ চবেই পাৰিব। তাৰমানে ইয়াতে লেখা আছে 2 নম্বৰ পইণ্টত। আৰু 3 নম্বৰ পইণ্টত ষ্টুডেণ্ট মাষ্ট বি ডমিচাইল অফ আছাম, তাৰমানে ষ্টুডেণ্টটো বেলেগ হেৰিৰ ষ্টেটৰ হ'ব লাগিব, অকল অসমৰে হ'ব লাগিব। তাৰপিছত আৰু স্কলাৰশ্বিপ শ্বেল বি ডিষ্ট্ৰিবিউটেড থ্ৰু DBT চিষ্টেম টু দ্য বেনিফিচিয়াৰিজ। 6 নম্বৰটো হ'ল দ্য কেণ্ডিডেট শুড প্ৰচেছ দ্য ৰিভিলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এনি ৰিকগনাইজড। তাৰমানে আপোনালোকৰ যোনবিলাক কোৱালিফিকেশ্যন আছে সেইখিনি লাগবই তাৰমানে। আৰু এপ্লিকেশ্যন কৰোঁতে এইটো মিছমেশ্যন কিবা যদি আপোনাৰ ভুল চুল থাকে এইটো কেঞ্চেল হৈ যাব। তাৰমানে ইয়াতো 8 নম্বৰ সেইটো লেখাইছে। আৰু কোৱাণ্টাম অফ ফাইনেন্সিয়েল এছিষ্টেণ্ট, কোৱাণ্টাম মানে হ'ল আপোনালোকৰ 6 মাহ আৰু ইয়াৰলিটো 12 মাহ। ফাৰ্ষ্ট ইউজি কৰ্চৰ কাৰণে 450 টকা পাৰ মান্থ, এইটো পি আছে পাৰ মান্থ। আৰু কিন্তু পাৰ মান্থ কৰি নিদিয়ে আপোনালোকক, কিন্তু আপোনাক কোৱাণ্টামত দিব। তাৰমানে 6 মাহৰ মূৰে এইখিনি 450 ৰুপিজ আৰু 500 ৰুপিজ পি জি কাৰণে, আৰু ইউ জি কাৰণে 450, তাৰমানে এটা গোটেই মিলি কিনে 6 মাহত যিমান হয় সেইখিনি আপোনালোকক একাউণ্টত ভৰাই দিব। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰাটো মই এটা বেলেগকৈ ভিডিঅ' বনাওঁ, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন পাই যাব। আৰু 1 নৱেম্বৰৰ পৰাতো এপ্লাই চলি যাব, আপোনালোকে মোৰ চেনেলত পাই যাব কেনেদৰে কৰিব লাগে। তাৰপিছত আৰু আপোনালোকে ডকুমেণ্টছখিনি জমা কৰি ৰাখিব। হেডমাষ্টাৰৰ পৰা নহ'লে ৰেজিষ্টাৰ হেডমাষ্টাৰ ইনষ্টিটিউট হৈছে টু প্ৰেজেণ্ট ষ্টাডি মেণ্ডেটৰী, তাৰমানে আপোনাৰ যোনখন কলেজত পঢ়িছে তাৰে হেডমাষ্টাৰৰ পৰা চাৰ্টিফিকেট এখন লাগিব। তাৰপিছত ফটোকপি আঁকিব লাগিব বেংক বহীটোৰ লগত, বেংকৰ বহীটোৰ লগত ফটোকপি আঁকিব লাগিব। তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ যোনখন ফাইনেল মাৰ্কশ্বিটখন এখন লাগিব। তাৰপিছত ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ অফ দ্য কেণ্ডিডেট, তাৰমানে ফটো আৰু ছিগনেচাৰটো লাগিবই। তাৰপিছত আধাৰ কাৰ্ডখন লাগিব, সেইটো মেণ্ডেটৰী। আৰু ইয়াতে লেখা আছে এপ্লিকেশ্যন ইন এনি ফৰ্ম ছফ্ট কপি হাৰ্ড কপি উইল নট বি এণ্টাৰটেইন আফটাৰ ডেট ষ্টিপুলেটেড এবাভ। তাৰমানে যদি আপোনাৰ এনি ছফ্ট কপি আৰু হাৰ্ড কপি যোনটো এপ্লাই কৰাৰ পিছত পাব, সেইটো যদি ডেটটো যোৱাৰ পিছত সেইটো আপোনাৰ একচেপ্ট নহ'ব। আৰু আপোনালোকে কেনে পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এপ্লাইটো কেনেকৈ কৰে মই কৰিম সেইটো নেক্সট ভিডিঅ'ত মই দেখি দিম। তো ধন্যবাদ।